Hi friends, welcome back to my YouTube channel Prakash Vlogs. আৰু বহুত দিন ভিডিও দিব পৰা নাই যেহেতু সময় পোৱা নাই গতিকে আজি এনে অলপ ওলাই আহিলো আৰু আমি এতিয়া বৰ্তমান আছো বৰঘাট বাইপাছত আৰু চাওকচোন যেহেতু সময় নাপাওঁ ভিডিও বনাবলৈ আৰু যেতিয়া সময় পাই এনে ওলাই আহোঁ আবেলি টাইমত আৰু আবেলি টাইমত ওলোৱাটো মজাই বেলেগ বাৰু আৰু এটা কাম হ'ল আজি ওলাই আহিলোঁ মানে এনে ওলাই আনিছিলোঁ যে বাইকখন বনালোঁ তাকে অলপ চলাই চাওঁ আৰু অলপ মানে আমাৰ ঘৰৰ পৰা বাইপাছলৈ 7 কিলোমিটাৰমান হ'ব 7 কিলোমিটাৰমান তাকে চলাই চালোঁ কি হৈছে কিন্তু প্ৰব্লেমটো আছে বাইকৰ এতিয়াও তো বাইকৰ প্ৰব্লেমটো আছে যেহেতু বনোৱাৰ পিছত যে প্ৰব্লেমটো হয় অলপ চলোৱাৰ পিছতে ধৰিব পাৰি এতিয়া মই মানে তাকে চালোঁ টায়াৰটো লগালোঁ প্ৰথম কথা বাইকখন চলাই পুৰা পানী লাগিছে পুৰা ফাইন হৈ আছে এতিয়াই চলাই ভাল লাগিছে বাইকখন আৰু চাওক বাইপাছৰ আবেলি দৃশ্য কি ধুনীয়া গছ গছনি আৰু আজি আৰু ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব আৰু বাইপাছত বাইক চলালে সদায় সাৱধান চলাব লাগে যিহেতু গম পায় ইয়াত গাড়ীবিলাক তেনেকৈ যায় গাড়ীবিলাক কিহে যায় আৰু হেলমেটটো পৰিধান কৰিবই লাগে বাৰু এয়া দেখিছে নহয় নাই আমাৰ বাইক নাই আমি চলাব নাজানো তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মোৰ ফালৰ পৰা আপোনালোকেও সকলোৱে কৰিব দেই আৰু বন্ধুসকল মই অতি কম দিনত এটা ভাল ৰাইড এটা কৰিব ওলাইছোঁ তোমালোকৰ যদি মৰম আশীৰ্বাদ পাওঁ আমি ছাপোৰ্ট কৰা নহয় এই ৰাইডটো মই কৰিম মই বাইক লৈ ছিকিম যাম আৰু সকলোৱে ছাপোৰ্ট কৰিলে ভাল লাগিব যিহেতু ইমান দূৰ যাম আপোনালোকৰ যদি মৰম আশীৰ্বাদ পাওঁ ভাল লাগিব আৰু চাহ খাব আহি গ'লোঁ এতিয়া বৰঘাট বাইপাছত খুৰাই চাহ দিব এতিয়া মই আৰু ভাইটি আহিছোঁ চাহ খাবলৈ খুৰা লাল চাহ ন খুৰা ঠিক আছে খুৰা কিমান কেনো আহিব এনেকৈ আবেলি ওলাই আহিলে এনেকৈ চাহ তাহ খাই ভালেই লাগে মই আহিলে এনেকৈ চাহ খাওঁৱেই কিন্তু ওলাই আহিলে আপোনালোকেও খাব পাৰে গৰমা গৰম চাই বৰ্তমান চাহ খোৱা হৈ গ'ল আৰু এতিয়া অলপ সন্ধিয়াও হৈছে আৰু ঘৰলৈ যাওঁ আৰু ওচৰৰ মন্দিৰতে আমাৰ আজি নাম হ'ব যিহেতু জন্মাষ্টমী উপলক্ষে নাম হ'ব আমাৰ চোতালতে সৰু পৰাকৈ আয়োজন কৰা হৈছে আৰু লগতে দেহা আছে ভাইটি আছে আৰু আমাৰ ইয়াত দেহা কি হ'ব কৈ দেহা এবাৰ এতিয়া আমাৰ ইয়াত পুথিব হ'ব তাৰপিছত আমাৰ নাম হ'ব নাম হোৱাৰ পিছত আমি ইয়াত আমাৰ প্ৰসাদ দিব হ'ব তাৰপিছত আমাৰ ইয়াত ভোগ হ'ব ন আপোনালোকে এইটোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো দবাই দিব আমাৰ দেহা তাল বজাব আৰু আজি জন্মাষ্টমী উপলক্ষে এয়া আমাৰ চোতালতে আয়োজন কৰা হৈছে আৰু এয়া খিচিৰি ভোগ হ'ব নামৰ শেষতে এয়া জয়পুৰী এয়া মঞ্জুলা কৰি এয়া খুৰাই বনাব নামৰ শেষতে আমাৰ খিচিৰি খোৱা হ'ব আজি ভিডিঅ'টি ইমানতে আছিলে আৰু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব সকলোকে শুভ জন্মাষ্টমী।